আজি বাৰ্থডে পাৰ্টিও খালো, নিউ ফোনো ললো আৰু ফুৰিব আহোঁতে থাৰৰ চকা পামচাৰো হ'ল। হেল্ল' গাইজ, মোৰ নাম নিবি। ৰাতিপুৱা ওলালো কলেজলৈ বুলি। এইটো বছৰৰ প্ৰথমটো কুঁৱলীৰ ভাইবছটো পাই গলো। হঠাতে মানে দি দিলে পুৰা একদম ঠাণ্ডা। আৰু ইফালে আজি আহিছে আমাৰ হাত ভঙা গীটাৰ থ। আজি মানে আছে আমাৰ প্ৰেক্টিকেল এক্সাম। ধুনীয়াকৈ আজি কলেজত আহি এক্সাম দি ওলালো পেট পূজা কাৰণে কে লিয়ে। তাৰপিছত এটা ঠাইত আহিলো, আপোনালোকক কৈ আছো। আহিছো আমি বাইহাটা চাৰিআলিত থকা সগুনা ফুড চেণ্টাৰত। এইটো আচলতে হয় কি আপোনালোকক কৈ দিওঁ, এইটো হৈছে ব্ৰইলাৰৰ ফাৰ্মৰ লগত জড়িত হৈ থকা এটা ইণ্ডাষ্ট্ৰী। আপোনালোকে যদি জানিব বিচাৰে ইউটিউবত চাব পাৰে সগুনা ফুডছ আচলতে হয় কি। দিনৰ সেইবোৰ কাম সামৰি আহি পালো ঘৰ, আৰু এতিয়া অলপ ফুৰিব যাব ওলাইছো সন্ধিয়াৰ সময়ত। প্ৰণৱ দাই লৈছে নিউ আইফোন 17 Pro। ভাবিলো 17 Proৰে এটা মিনি ব্লগ বনাও আজি। এতিয়া আপোনালোকে যোনবোৰ ক্লিপ দেখা পাব সেইবোৰ সকলো 17 Pro টোৰে লোৱা হয়। দমদমা গৈয়ে পোৱা নাছিলো, তেতিয়া হঠাৎ গম পালো যে আমাৰ চকা এটা লিক হৈ আছে আৰু আহিব লগা হ'ল শিঙিমাৰীলৈ। আৰু লিক বিচাৰোতে প্ৰায় আধা ঘণ্টামান পাৰ হৈ গ'ল। পাছত গম পালো যে লিক হোৱা নাই, পাম্প কমি আছে। চকাৰ কাম হোৱাৰ পিছত আহিলো সীতাজখলা গাখীৰ দিয়া চাহ খাবৰ কাৰণে। ঠাণ্ডাৰ দিনত ফুৰিব আহি চাহ খোৱাৰ মজাই বেলেগ। আপোনালোকে কমেন্ট কৰি জনাবচোন, গৰমৰ দিন ভাল পায় নে ঠাণ্ডাৰ দিন বেছি ভাল পায়। চাহ খাই মেলি আহি গলো ৰাহুল ভাইৰ বাৰ্থডে পাৰ্টি খাবৰ কাৰণে। এইটোৱে আজিৰ ভিডিঅ' কেনেকুৱা পালে কমেন্ট কৰিব। ফ'ল' কৰা নাই যে ফ'ল' কৰি ৰাখিব। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।